প্ৰমোদ বড়ো ইতিমধ্যে MP হ'ল। তেওঁ যদি তামোলপুৰত জিকে তেওঁ MP-টো ৰাখিব নে MLA-টো ৰাখিব? ডেফিনেটলি MP-টো ৰাখিব। আকৌ বাই ইলেকশ্যনে হ'ব তামোলপুৰত। এতিয়া প্ৰমোদ বড়োৱে দুটা পোষ্ট অলৰেডি লৈ আছে, MCLA-ও হৈ আছে আৰু MP-ও হৈ আছে, MLA-ও হ'ল। তাৰমানে তিনিটা পোষ্ট হ'ল, এটাটো এৰিব লাগিব। চিট জিকিব বুলি ভাবা নাই। 11টা চিটত BPF জিকিব, 4টা চিটত BJP জিকিব। কাৰণ এতিয়া জাষ্ট 6 মাহ আগতে ইলেকশ্যন হৈ গৈছে। BTCৰ মানুহে হাগ্ৰামা মহিলাৰ ওপৰত বিশ্বাস ৰাখিব আৰু BPF-ক ভোট দিব। আমাৰ যি 4টা সমষ্টি তাত ৰাইজে BJP-ক ভোট দিব। আজি মই ঘোষণা কৰিছোঁ, যোগেন বসুমতাৰীখনৰ কথাই কৈছেতো, আৰু এখন ঠাই দিব কৈছে, মই চাই দিম বাৰু। প্ৰমোদ বড়োৱে কৈছে যে তেওঁ NDA-ত এতিয়াও আছে, কিন্তু তেওঁ ইতিমধ্যে BTC 15টা সমষ্টিত আগবঢ়াইছে। প্ৰমোদ বড়ো ইতিমধ্যে MP হ'ল। তেওঁ যদি তামোলপুৰত জিকে তেওঁ MP-টো ৰাখিব নে MLA-টো ৰাখিব? ডেফিনেটলি MP-টো ৰাখিব। আকৌ বাই ইলেকশ্যনে হ'ব তামোলপুৰত। এতিয়া প্ৰমোদ বড়োৱে দুটা পোষ্ট অলৰেডি লৈ আছে, MCLA-ও হৈ আছে আৰু MP-ও হৈ আছে, MLA-ও হ'ল। তাৰমানে তিনিটা পোষ্ট হ'ল, এটাটো এৰিব লাগিব। গতিকে তামোলপুৰত আকৌ বাই ইলেকশ্যন হ'ব। সেইকাৰণে মই ভাবোঁ বাই ইলেকশ্যন পাতি থাকিলে অঞ্চলটোৰ লষ্ট হয়। প্ৰমোদ বড়ো ৰাজ্যসভাত থাকক, বিশ্বজিৎ দৈমাৰী বিধানসভাত থাকক, দুইজন মানুহক সমাজে পাই গ'ল। মইতো প্ৰমোদ বড়োৱে কিয় তামোলপুৰত ইলেকশ্যন হৈছে এইটোৱে মই বুজা নাই। বড়ো জাতিৰ দুজন নেতা, এজন ৰাজ্যসভাত থাকিলে এজন MLA হ'ল, এইটো ভালহে কথা। কিন্তু তাকে নকৰি বাৰে বাৰে ইলেকশ্যন খেলি থাকিলে মানুহেও বেয়া পায়, হয়নে নহয়?